কি কবা তুমি? কি? Hello everyone. Good morning. কি খবৰ? ভালনে সকলোৰে? কোৱা মোৰ খবৰ ভাল? আৰু তোমাৰ নামটো কৈ দিয়া এবাৰ. What is your name? Ayushi. Gohain. Gohain ক'বলে. আৰু what is your father name? আৰু what is your mother name? No, my mother name is কৈ দিয়া গ্ৰীণ কালাৰ কৰিম উঠাম মই উঠাম তো আগতে কৈ দিয়া তুমি মামী নেমটো কৈ দিয়া নকোৱা এয়া এগৰাকী আৰম্ভ হৈ গ'ল অকণমানখিনি কয় আৰু নকয় আৰু তেতিয়াহ'লে আজি দুটা মই ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ কিনো বনাওঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু লগতে মোৰ চেনেলটো যিসকলে নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তুমি কালাৰ কৰিছা টিভি বন্ধ কৰি দিওঁ দেই কিয় তুমি কালাৰ কৰা টিভিটোও নেচাই এনেই লগাই থৈ দিব আৰু কালাৰ কৰি আছে এতিয়া বা গুড গাৰ্ল দেই অৰেঞ্জ কালাৰ কৰা ধুনীয়াকৈ কৰা ইয়াত বহি কান্দাৰ কাৰণটো কি কিয় কান্দিছা ইয়াত যে বহি পেলাই মনে মনে কান্দি আছা তই বদমাছি কিয় কৰিছা হা এই নাকৰ পৰা উলিয়াই পেলাই এইবোৰ কি কৰিছা মুখত কেলৈ দিছা এইবোৰ হা এইবোৰ খোৱা বস্তু নেকি হা আৰু খাবা নেখাওঁ কোৱা চৰি কোৱা কেলৈ খাইছা আজিৰ পৰা নেখাওঁ কোৱা আজিৰ পৰা নেখাওঁ এনে কোৱা কি সেইটো কি খাই দে আৰু দম বেছি বদমাছি কৰি উঠি পেলাই যোৱা টিভি চোৱা বদমাছ হৈছে হ'ব মই বিৰাট ভয় খালোঁ হ'ব কোৱা কি বকিছে এইবোৰ হা এইবোৰ কি বকি আছা আৰু আজিৰ পৰা কৰিবা নাই বদমাছি কৰিবা আজিৰ পৰা হা কি লাগে কি এইটো ঘড়ী চাওঁ বা কোনে দিলে এইটো কোনে আনি দিছে কোৱা ৰেডি নে মামী ৰেডি আনি দিছে ধুনু লাগিছে এবাৰ দেখাই দিয়াচোন ইয়াতে দেখাই দিয়া এই আমাৰ আয়ুষীয়ে ঘড়ী পিন্ধিছে দেই ধুনু লাগিছে দেই পাৰিছা কি পাৰিছা মই এতিয়া বনাব লৈছোঁ আজি ভেজ পোলাও তাৰ কাৰণে অকণমান ঘি আৰু এতিয়া অলপ ৰিফাইন তেল দিম এইখিনি ভালকৈ গৰম হ'ব দিম এতিয়া তেলত দিব লাগিব ডালচেনি ইলাইচি আৰু লং দুটামান আৰু দিম তেজপাত আৰু দিম পিঁয়াজ এইখিনি অকণমান ভালকৈ ভাজি ল'ব লাগিব এতিয়া দিম অকণমান মই চেনিখিনি দিলে পোলাওৰ কালাৰটো ধুনীয়া বগা হৈ থাকে
এতিয়া ইয়াতে মই গাজৰ আৰু যিখিনি বিন কাটি থৈছিলোঁ সেইখিনি দি দিম আৰু দিম কাজু কেইটা ভালকৈ অকণ ভাজি ল'ব লাগিব ভেজিটেবলখিনি ভালকৈ ভজা হৈ গৈছে এতিয়া আমি ইয়াতে ধুই ৰখা চাউলখিনি দিব লাগিব মই এঘণ্টামান আগতে চাউলখিনি ধুই পেলাই ৰাখিছিলোঁ মই পানীত তিয়াই নথওঁ চাউল পোলাও এতিয়া এইখিনি জুইটো অলপ কমাই দি গেছৰ এইখিনি অকণমান ভাজি থাকিব লাগিব যেতিয়া জৰজৰীয়া হ'ব তেতিয়া গম পাব পানী দিবৰ টাইম হৈ গৈছে পোলাওখিনি প্ৰায় ভজা হৈ গৈছে এতিয়া ইয়াত আমি পানী দিব লাগিব পানী ইয়াতে দি দিলোঁ পানীটো জাষ্ট চাউলৰ ওপৰত থকাকৈ দিলে হ'ল বহুত বেছি পানী দিব নালাগে আৰু এইটো আমি এতিয়া এটা চিটি মাৰিলে হৈ যাব পোলাওখিনি এতিয়া মই বনাব লৈছোঁ মাটন তাৰ কাৰণে কেৰাহীত মিঠাতেল দি দিম মিঠাতেলখিনি ভালকৈ গৰম হৈ লওক তাৰপিছত ইয়াতে আগতে আলুখিনি ফ্ৰাই কৰি ল'ম ভালদৰে গৰম হৈ গৈছে আৰু ইয়াতে মই আলুখিনি দি দিছোঁ সেইখিনি অকণমান ফ্ৰাই কৰি ল'ম আলুখিনি ধুনীয়াকৈ ভজা হৈ গ'ল এইখিনি আমি এতিয়া ইয়াৰ পৰা কাঢ়ি পেলাই থৈ দিম এতিয়া মই ইয়াতে তেলত অকণমান হিং দি দিছোঁ জাষ্ট অকণমান একদম আৰু দিম শুকান জলকীয়া আৰু তেজপাত এতিয়া ইয়াতে মই আদা নহৰুৰ পেষ্টখিনি দি দিম ইয়াতে আদা নহৰু আৰু পিঁয়াজৰ পেষ্টখিনি মই একেলগে দি দিছোঁ এতিয়া এইখিনি ধুনীয়াকৈ ভাজি থাকিব লাগিব এতিয়া ইয়াতে মই মাটনখিনি দি দিম দি ভালকৈ লৰাই ভাজি থাকিব লাগিব যেতিয়ালৈকে এক্সট্ৰাকৈ তেল নোলায় তেতিয়ালৈকে ভাজি থাকিব লাগিব ইয়াতে এতিয়া দিম সোৱাদ অনুসৰি নিমখ আৰু দিম হালধি ইয়াতে দিম কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু দিম মিট মছলা এইখিনি যেতিয়ালৈকে পানীখিনি শুকাই নাযায় এক্সট্ৰাকৈ অইলটো ওলাই নাহে তেতিয়ালৈকে ভাজি থাকিব লাগিব এইখিনি ভালকৈ ভজা হোৱা নাই এতিয়ালৈকে মাংসখিনি আৰু 5 মিনিটমান ভাজিলে হৈ যাব এক্সট্ৰাকৈ তেল ওলাই আহিছে এতিয়া ইয়াতে দি দিম বিলাহী দুটা পেষ্ট বনাই লোৱা সেইখিনি ইয়াতে দি দিম সেইখিনিও ভালকৈ ভাজি ল'ব লাগিব
এইখিনি ভালকৈ ভজা হৈ গ'ল। এতিয়া ইয়াতে মই দিম দৈ। যাব সৰু চামুচেদি মই দৈ 5 চামুচ দিছোঁ। এতিয়া এইখিনি ভালকৈ লৰাই ঢাকি ৰাখিব লাগিব, ভালকৈ ভাজি ল'ব লাগিব এইখিনি। এতিয়া ইয়াতে মই আলুখিনিও একেলগে দি দিম। এইখিনি এতিয়া ভালকৈ ঢাকি ভাজি ল'ব লাগিব। মাটন আলু ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া ইয়াতে পানী দিব পৰা হৈ গৈছে। মই ইয়াতে গৰম পানী কৰি থৈছিলোঁ, উতলা গৰম পানী ইয়াতে দি দিছোঁ। অকণমান ঠাণ্ডা হৈ গৈছে পানীখিনি। এতিয়া এইখিনি ভালকৈ ঢাকি ৰাখি 15 মিনিটমান সময় সিজাব লাগিব ভালকৈ। আৰু 10 মিনিটমান সিজালে আমাৰ মাটনৰ চব্জি হৈ যাব। আৰু এয়া মই লৈ লৈছোঁ ডালচিনি আৰু ইলাইচি আৰু লং কেইটামান। এইখিনি মই পানীত তিয়াই থৈছিলোঁ। এইখিনি এতিয়া ইয়াতে খুন্দনাত পিচি ল'ম। লৈ চব্জিখিনি হোৱাৰ আগে আগে মই তাত দি দিম। এয়া আমাৰ মটনখিনি প্ৰায় হৈয়ে গৈছে। এতিয়া ইয়াতে দিব লাগিব খুন্দি লোৱা গৰম মছলাখিনি। এয়া আমাৰ মাটন আৰু দৈ ৰেচিপি হৈ গ'ল। গতিকে আপোনালোকে ৰেচিপিটো চাই কেনে পালে জনাবলৈ নাপাহৰিব।